হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই সৰুবৰে চেনেললৈ অন্য এটা ভিডিঅ' আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব। আৰু এতিয়া মই বৰ্তমান গাড়ীত বহি আছোঁ, কাৰণ আমি এফালে আহি আছোঁ। ক'লৈ আহিছোঁ, কি কৰিবলৈ আহিছোঁ, সকলোবোৰ আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই দিব, কাৰণ আজি এই ভিডিঅ'টো বহুত ধুনীয়া হ'বলৈ গৈ আছে। আৰু মানে বহুত দিনৰ মূৰত মানে এনেকুৱা এখন জেগালৈ আহিছোঁ, মানে নিজৰ ঘৰৰ ওচৰতে হয়, যদিও আজি পৰিৱেশটো বহুত বেলেগ ধৰণৰ হ'ব। কি হ'ব সকলোবোৰ আপোনালোকক ভিডিঅ'টোৰ যোগেদি দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে আমি আহি থকা জেগাখন বৰ্তমান পাইছোঁহি। প্ৰথমতে আপোনালোকক ভিউটো দেখাই লৈছোঁ। এয়া আহি আছোঁ দেই। ধুনীয়া পৰিৱেশ। আকাশত কি উৰিছে? এইফালে ভাওনা হৈ আছে। কাষতে এইফালে নামঘৰ আছে, কিন্তু মানুহ বহুত বেছি কাৰণে স্ক্ৰীণত দেখাই আছে ভাওনা। সেয়া ঠাণ্ডা দিন অৱশ্যে গ'লেই বাৰু। আমি কফি একাপ খাই ল'ম দেই এতিয়া।
কালি যিমানখিনি পাৰিলোঁ আপোনালোকক অলপ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ কাৰণ মোক কেমেৰা ধৰি দিয়া মানুহ নাই বুলি জানে আৰু মোৰো চাবলৈ মন যায় আৰু কেমেৰা ধৰি থাকিলে বৰ বিশেষ চাব নোৱাৰি আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া ৰাতিপুৱা আমি শুই উঠিছোঁ কাৰণ কালি আহি পোৱা দেৰি হ'ল আৰু এতিয়া উঠিছোঁ পিছফালে দেখিছে আঁঠুৱা মানে লাগি আছে বিছনা পৰা নাই তাৰমানে এতিয়া পাৰিম আৰু তাৰপিছত আজিও যাম আজি কিমানখিনি দেখাম আপোনালোকক চাই থাকিব কি দেখাম মানে একেদিনাই ইমানখিনি দেখাব পৰা সম্ভৱ নহয় আৰু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব সেইকাৰণে ইমানখিনি নাই দেখুওৱা অলপ অলপকৈ আপোনালোকক মানে প্ৰতিদিনে যিমান দিন যাওঁ মানে 5 দিনৰ মই যিদিন যাওঁ তাৰমানে এতিয়া কালি ফাৰ্ষ্ট ডে গৈছে আৰু আজি ছেকেণ্ড ডে দেখাই থাকিম কোনদিনা কিমান কি কৰোঁ কি নকৰোঁ আৰু কালিও অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ'টো আৰু কাইলৈ আহি আছে চাই থাকিব